নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আনন্দ ভিডিঅ'লৈ। আৰু আপোনালোকে নিশ্চয় ভালে আছে। আৰু আপোনালোকে থাম্বনেল দেখিছে, আজি মই ক'লৈ যাব লৈছোঁ। আজি মই গৈ আছোঁ আমাৰ যোৰহাটৰ তিতাবৰত থকা ঠেঙাল মিউজিয়ামলৈ। আৰু তাত গৈ আপোনালোকে ধুনীয়াকৈ দেখুৱাম আজি ব্লগটো। আৰু চাই থাকিব, কোনো স্কিপ নকৰে চাব ভিডিঅ'টো। চ' ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই ইয়াত যাব লৈছোঁ। আৰু এয়া স্কুটিখন মই ইয়াত ল'লোৱেই। স্কুটি এখন দেখিছে আপোনালোকে, হেলমেট ল'লোঁ। আৰু ইয়াৰ হেলমেটত মাউণ্টটো লগাই লৈছোঁ। হেলমেটৰ মাউণ্টটো ইউজ কৰিছোঁ। আৰু হেলমেটতে মই মোবাইলটো লগাম। আৰু ব'লক এতিয়া ওলালোঁ আৰু ৰেডি হ'লোঁ। আৰু ইয়াতে যাব লাগিব এতিয়া। আৰু এতিয়া মানে মই জেল ৰোডৰ ফালৰ পৰা যাব লাগিব, কাৰণ মানে নৰালী ফালৰ পৰা যাব পাৰি, মই টাউন চাইডৰ পৰা যাব পাৰি। তাৰ মানে সেইফালে ভিৰ হৈ আছে, সেইফালে ভিৰ মানে আপোনাৰ অভাৰব্ৰিজ এটা বনাই আছে, সেইকাৰণে ভিৰ সেইফালে। আৰু এয়া হৈছে জেল ৰোডৰ ৰাস্তা, এইফালেও মানে ভিৰ, মানে এইফালে ভিৰ আমাৰ মানে যোৰহাট মেডিকেল কলেজৰ মানে ফ্ৰণ্টত আপোনাৰ অভাৰব্ৰিজ হ'ব। এতিয়া অভাৰব্ৰিজৰ কাম চলি আছে, দেখিছে আপোনালোকে চাওক, অভাৰব্ৰিজৰ কাম চলিছে। আৰু এইফালে বহুত মানে ধূলি ৰাস্তা, বহুত ভিৰে হয়। আৰু প্ৰায়ে মেডিকেল কলেজৰ আগতে মানে ভিৰ দেখা যায়, বহুত ভিৰ হয়। আৰু এতিয়া চাগে নিশ্চয় ভিৰটো কমিব এই অভাৰব্ৰিজটো হোৱাৰ পৰা, ভাল লাগিছে। আৰু এইফালে সোঁফালে আপোনালোকে দেখিছে চব কিমান ধুনীয়াকৈ চফা হৈ আছে মানে আগতে ইয়াত বহুত দোকান পোহাৰ বহিছিলে, মানে পূৰা ভিৰ কৰি ৰাখিছিলে। আৰু এপেচ ট্ৰেইনো আছিলে, এপেচ ট্ৰেইনৰ ফলত মানে মানুহ মানে য'তে ত'তে ৰখাই দিয়ে, ভিৰ হৈ যায়। আৰু সৌদূৰত দেখিছে মেচিনটো, সেইটো মেচিন আপোনাৰ ব্ৰিজৰ খুটাৰ কাৰণে গাঁত কৰিবৰ কাৰণে আনি থোৱা হৈছে মেচিনটো। আৰু এতিয়া পাইছোঁৱে আমাৰ জেল ৰোডৰ ৰেল গেট। আৰু এই ৰেল গেটটো এতিয়া মই ক্ৰছ কৰিম। আৰু এয়া এতিয়া মই ক্ৰছ কৰিছোঁ এই ৰেল গেটটো। আৰু বন্ধুসকল এতিয়া পাইছোঁহি যোৰহাট মিছন হস্পিটেল। এয়া চাওক আপোনালোকে বাওঁফালে দেখিব পাৰিছে, এয়া হৈছে যোৰহাট মিছন হস্পিটেল। এইফালে যায় যোৰহাট মিছন হস্পিটেললৈ। আৰু এতিয়া বন্ধুসকল পাইছোঁহি আমাৰ যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰ, অৰ্থাৎ চেণ্ট্ৰেল জেল পাইছোঁহি। আৰু এতিয়া পাইছোঁহি জেল চাৰিআলি। আৰু জেল চাৰিআলিৰ পৰা এতিয়া বাওঁফালে সোমাই আহিছোঁ। বন্ধুসকল এতিয়া পাইছোঁহি যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ এয়া গেট, আপোনালোকে দেখিব পাৰিছে, চাওক কিমান ধুনীয়া। আৰু এইফালে এতিয়া মই গৈ আছোঁ, আপুনি পামগৈ আমাৰ নৰালী লিচুবাৰী হয়, এইখিনি চাৰিআলি পামগৈ এতিয়া গৈ, আৰু বেছি দূৰ নাই। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব, কোনো স্কিপ নকৰাকৈ চাই থাকিব, পূৰা আপোনালোকক মই ধুনীয়াকৈ দেখুৱাম আজি এই ব্লগটো, মজা হ'বলৈ গৈ আছে এই ব্লগ। চ' চাই থাকিব। আৰু বন্ধুসকল এতিয়া পাইছোঁ আমাৰ বৰপেটা নমুনা চাহ বাগিচা, আৰু বৰ ধুনীয়া এখন চাহ বাগিচা হয় এখন। আৰু এতিয়া পালোহি লিচুবাৰী চাৰিআলি পাইছোঁ। এতিয়া যাব লাগিব সোঁফালে যাব লাগিব। আৰু ইয়াৰ আমাৰ নৰালী মেইন চাৰিআলি। আৰু এতিয়া পাইছোঁহি কুঁৱৰী পুখুৰী। এয়া কুঁৱৰী পুখুৰী পাৰ কৰিলোঁ। আৰু এতিয়া পাইছোঁহি ঢেকীয়াজুলি। এয়া তিতাৰাম বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয় পাইছোঁহি, আমাৰ ঢেকীয়াজুলি হয়। আৰু বন্ধুসকল এতিয়া পাইছোঁহি জালুকনী চাৰিআলি। আৰু এয়া পাৰ হ'ম, এতিয়া জালুকনী চাৰিআলি পাৰ হৈ আহিলোঁ। আৰু ৰাস্তাটো ৰাইড কৰিবলৈ খুবেই ধুনীয়া, আৰু ৰাস্তাটো বহুত মানে মজা ৰাস্তা হয় এইটো, নৰালীৰ ঢেকীয়াজুলিত যোৱা ৰাস্তা গৈছে আপোনাৰ। আৰু এতিয়া পাই গ'লি ঠেঙাল মিউজিয়ামলৈ যোৱা ৰাস্তাটো। এতিয়া মেইন ৰাস্তাটো এয়া হৈছে, বাওঁফালে এনেকৈ সোমাই যাব লাগিব এই ঠেঙাল মিউজিয়ামলৈ। আৰু এই গাঁৱলীয়া পৰিৱেশত এই মিউজিয়ামটো মানে ৰখা হৈছে। আৰু এয়া চাওক, মই এতিয়া গৈ আছোঁ, পূৰা ধুনীয়া গাঁৱৰ এটা পৰিৱেশ, ভাল লাগিছে। এডাল কি অ'? চ' ফাইনেলি পাই গ'লোহি আৰু ঠেঙাল মিউজিয়াম। বেছি ৰ'দ পৰিছে কাৰণে চশমাখন লগাই দিছোঁ, উপায় নাই, মানে চশমা নহ'লে নহ'ব। আৰু সেয়া চাওক পিছফালে আপোনালোকে দেখিছে, আমাক এই আদৰণি জনাইছে আৰু ৱেলকাম লিখি থোৱা আছে। এইফালে টিকট ঘৰ আছে, আমাৰ টিকট ঘৰৰ ফালে গৈ আছোঁ, টিকেটটো কাটি লওঁগৈ। আপোনালোকে দেখিছে টিকট ঘৰ। আৰু এনেকৈ 50 টকা দি এনেকৈ এখন টিকেট কাটিলোঁ, 50 টকা ল'লে এজনৰ। আৰু এতিয়া মই ভিতৰলৈ এনেকৈ সোমাই যাম এতিয়া। চ' ফাইনেলি ভিতৰলৈ সোমাই আহিছোঁ আৰু মিউজিয়ামখনৰ ভিতৰলৈ, ঠেঙাল মিউজিয়ামৰ। আৰু আপোনালোকক পৰিৱেশটো দেখাই দিছোঁ, চাওক কিমান এখন ধুনীয়া এটা পৰিৱেশ, কি মজা পৰিৱেশ। চাৰিওফালে একদম জুম কৰি দেখুৱাই দিছোঁ। লিখা আছে ঠেঙাল সাংস্কৃতিক কেন্দ্ৰৰ সংগ্ৰহালয়। আখৰবিলাক অকণ মানে নাই, কিবা কামত লগাই থৈছে চাগে, লিখি থোৱা আছে। আৰু এইফালে চাওক কিমান ধুনীয়া এটা পৰিৱেশ। ত' আপোনালোকলৈও আহিব ইয়াত।
চিৰি আছে, চিৰি তেনেকৈ উঠি যাব লাগিব ওপৰলৈ, সংগ্ৰহালয়খনৰ ওপৰলৈ। আৰু মানে ওপৰত যিখন সংগ্ৰহালয় আছে মেইন এখন, আৰু আপোনালোকে আহি ইয়াত ধুনীয়াকৈ ফটোশ্বুট কৰিব পাৰে। আৰু এয়া আমাৰ সংগ্ৰহালয় লিখি থোৱা আছে, কিন্তু সংগ্ৰহালয়ৰ ভিতৰত আপোনালোকে মোবাইল দিব নোৱাৰে, মোবাইল কেমেৰা একো এলাও নাই মানে, সেইকাৰণে আপোনালোকক মই ধুনীয়াকৈ একো দেখুৱাব নোৱাৰিম। চ' এইফালে আছে ফটোশ্বুট কৰিবলৈ দিছে, আৰু ফটোশ্বুট কৰিবৰ কাৰণে ধুনীয়াকৈ একদম সজাই থৈছে। এইফালে দেখিছে লিখা আছে আপোনাৰ চাহ বাৰ, আৰু এনেকৈ আপোনালোকে ধুনীয়াকৈ ফটোশ্বুট কৰিব পাৰে। আৰু চ' আজি ইমান মানে মানুহ নাই, আজি সোনকালে মানুহ হয় মানে দেওবাৰ, আৰু আজি ইমান মানুহ নাই। আৰু এইফালে আপোনাৰ তলফালে কি আছে, তললৈ গৈ আছোঁ, তললৈ কি কি আছে মই দেখাবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব। বাকী আৰু আপোনালোকক মানে দেখাব নোৱাৰিম, আৰু যিখিনি আপোনাক দেখালোঁ সেইখিনি দেখাব পাৰিলোঁ। আৰু বন্ধুসকল এইফালে আহিছোঁ আপোনাৰ চিনেমা দেখুওৱা হয়, এইফালে আৰু খেলা ধূলা কৰা আছে, বস্তু আছে আপোনাৰ সৰু সৰু ল'ৰা ছোৱালী খেলা ধূলা কৰা আছে, সামগ্ৰী আছে। এয়া দেখিবলৈ পাইছে আপোনালোকে চব, ৱাও মজা লাগিছে একদম দেখি। এয়া ভাইটি এজনে চলাইছে, আপোনালোকে দেখুৱাইছোঁ। এনেকৈ সোমাই আহিছোঁ হৰৰ হাউচলৈ। আৰু এয়া চাওক হৰৰ হাউচ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্টকৈ জনাব। আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব, আৰু সোনকালে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো সোনকালে 1K কৰক। আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ অতি সোনকালে। চ' আজিলৈ বাই বাই, থেংক ইউ।